আমাৰ গুৱাহাটী হাইকোৰ্টৰ এডভোকেট হেল্ল' মোৰ নাম শশাংকজ্যোতি চৌধুৰী আপোনালোক সকলোকে ভোগালী বিহু আৰু ইংৰাজী শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ ইফালে আমাৰ নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ ভোগালী ওলগ জনাইছোঁ সকলো এজন সুস্থ হৈ থাকে কৰোনা মহামাৰীৰ পৰা বাচি থাকক তাৰে কামনা কৰিছোঁ মোৰ ৰাজেশ গ্ৰুপ পাই আজি বৰ ভাল লাগিছে থেংক ইউ ইয়াতে আপোনালোকে দেখিবলৈ পাব ধুনীয়া অনুষ্ঠান হৈ আছে প্ৰগ্ৰাম চলি আছে আগতে মই আপোনালোকক হেপী ভোগালী দিলোঁ থেংকছ টু এভৰিৱান আৰু মোৰ লগত আছে চানি ভাইটি নমস্কাৰ আমাৰ মিউজিক ডিৰেক্টৰ আৰু কি আছিলে চিৰিয়েলৰ প্ৰডিউচাৰ আপোনালোক কৈ দিয়ক নমস্কাৰ মায়াজালৰ সকলোকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে ভালে কুশলে থাকিব মই চানি ভাইটি এটা সৰুকৈ চিৰিয়েল কৰি আছোঁ মায়াজাল সকলোৱে মায়াজাল চিৰিয়েলটি আকোৱালি ল'ব আৰু দাদাক ভাল পাই বহুত ভাল লাগিল আজি এনে ফেচবুক চিনাকি আছিল বহুত ধন্যবাদ সকলোকে লগ পালোঁ বহুত শিল্পী কলা কুশলী সৰু ভাইটি ভণ্টিসকল আছে মল্লিকা কৰি আছে আৰু ভণ্টি এজনী মল্লিকা আছে তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী মল্লিকা চহৰীয়া খুব ধুনীয়া গান গাই তুমি এৱাৰ্ডটো কৈ দিয়া কি এৱাৰ্ড পাইছিলা তুমি টিভিত অনুষ্ঠান কৰিছিলা ঠিক আছে মই সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ তোমালৈও মোৰ ফালৰ পৰা থাকিল ভোগালী বিহুৰ ধন্যবাদ